আজি মই বনাবলৈ লৈছোঁ ডেলগনা কফি। তাৰ বাবে আমাক লাগিব কফি পাউডাৰ। কফি পাউডাৰ মই 3 চামুচ লৈছোঁ। 3জনৰ কাৰণে 3 চামুচ লৈছোঁ। প্ৰতিজনৰ কাৰণে 1 চামুচ 1 চামুচ। যদি আপোনালোকে বেছি মানুহে খাব তেতিয়াহ'লে 1 চামুচ 1 চামুচ বঢ়াই দিব। এতিয়া মই লৈছোঁ চেনি লৈছোঁ 3 চামুচ। প্ৰথমে লৈছোঁ মই 2 চামুচ, 3 চামুচ। আৰু চেনি আমি সকলোৱে বেছি ভাল পাওঁ কাৰণে আমি আৰু 1 চামুচ লৈ ল'ম। যদি আপোনালোকে কম ভাল পায় তেতিয়া কমকৈ লৈ ল'ব। এতিয়া মই লৈছোঁ কুহুমীয়া গৰম পানী। কুহুমীয়া পানী লৈছোঁ, লৈছোঁ 3 চামুচ। এতিয়া মই সকলোখিনি মিলাই লৈছোঁ ভালদৰে। মই ইলেক্ট্ৰনিক হেণ্ড ব্লেণ্ডাৰ ইউজ কৰিছোঁ। দেখিলেনে এনেকুৱা হ'ব লাগিব, ক্ৰিমি হ'ব লাগিব বেটাৰখিনি। 5 মিনিট 4 মিনিট ভালকৈ ফেটি লৈছোঁ। এতিয়া আমাৰ হৈ গ'ল। গৰম গাখীৰ আধা গিলাচ লৈছোঁ। সেই আধা গিলাচৰ ওপৰত আমি বেটাৰখিনি দি দিছোঁ। মই দিছোঁ 3 চামুচ, কাৰণ গাখীৰ সৰহ আছিলে। যদি আপোনালোকে গাখীৰ কম দিয়ে তেতিয়া বেটাৰবোৰ অলপ সৰহকৈ দি ল'ব। এয়া 3 চামুচ দিছোঁ। ওপৰত ডেকোৰেশ্যনৰ কাৰণে চকলেট দি দিছোঁ, দেখি ধুনীয়া লাগিবলৈ কাৰণে। আৰু খায়ো ভাল লাগে চকলেট। সৰু ল'ৰা ছোৱালীয়ে খুব ভাল পাব, ডাঙৰেও খাব পাৰিব। আপোনালোকে ডেলগনা কফিৰ ৰেচিপিটো কেনেকুৱা দেখিলে? বহুত ভাল হৈছিলে খাবলৈ। আশা কৰোঁ আপোনালোকেও ভাল দেখিলে এবাৰ বনাই খাবচোন। আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে থেংক ইউ। আৰু এটা ৰিকুৱেষ্ট কৰিছোঁ আপোনালোকক, যদি আমাৰ চেনেলটোত আপোনালোকে নতুন তেতিয়াহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু ছাইডতে থকা বেল আইকনটো দবাবলৈ নাপাহৰিব। তেতিয়া আমাৰ নতুন ভিডিঅ'বোৰৰ ন'টিফিকেশ্যন আপোনালোকে পাই থাকিব। আজিলৈ আহোঁ তেন্তে, বাই বাই।